ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আজি সকলোৱে নিজৰ HLB এৰিয়াৰ আইডিয়াসমূহ HLO যিটো এপ অৰিজিন এপত সকলোৱে পাইছে। এতিয়া আজি আমি চাম HLB এলেকাত এটা এডভান্স আইডিয়া 17 তাৰিখে যোৱাৰ আগত আমি AIৰ সহায়ত কেনেকৈ পাম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আৰম্ভণিতে এটা সতৰ্কবাণী যে আপোনালোকে AIৰ পৰা আইডিয়াটো ল'ব পাৰে নিজৰ HLB এৰিয়াৰ, কিন্তু নিজে হাতে কামে গৈ নিজ চকুৰে চাইহে আপোনালোকে যিখিনি তথ্য পাব সেইখিনি এণ্ট্ৰি কৰিব। AIৰ সহায়ত বিশ্বাস কৰি কামসমূহ নকৰিব। গতিকে নিজে যাওক, চাওক, তাৰপিছতহে কামসমূহ কৰক। এইটোৱে জাষ্ট এটা আইডিয়াহে আপোনাক দিব নিজৰ HLB এলেকাৰ। এতিয়া উদাহৰণৰ বাবে ধৰি ল'লোঁ এইটোৱে হৈছে আপোনাৰ HLB এলেকা। এতিয়া এইটোৰে একো বুজা নাযায় ক'ত কিমান ঘৰ আছে, ৰাস্তা আছে। এতিয়া আহকচোন আমি এতিয়া AIৰ সহায় লৈ এই ছবিখন অলপ চিম্পলিফাই কৰি চাওঁ। গতিকে বলক। এতিয়া আপোনালোকে নিজৰ HLB এৰিয়াৰ যিখন মেপখন ডাউনলোড কৰি সেইটোৰ স্ক্ৰীনশ্বট লৈ আপুনি ChatGPTত আপলোড কৰক আৰু তলৰ প্ৰম্পটটো লিখক। তলৰ প্ৰম্পটটো লিখাৰ পিছত এই ছবিখন চিম্পলিফাই হ'ব আৰু তাৰপিছত আপুনি কি পাব নিজে এবাৰ চাই লওক। এতিয়া ছবিখন চিম্পলিফাই হোৱাৰ পিছত আপোনালোকে এনেকুৱা এখন ছবি পাব, য'ত আপোনাৰ HLB এৰিয়াৰ বাউণ্ডেৰী, ভিতৰত থকা কেঁচা আৰু পকা ৰোডসমূহ সকলোখিনি ভালদৰে আপুনি দেখিবলৈ পাব। এতিয়া 17 তাৰিখে এই ছবিখন লৈ গৈ ছবিখনত য'ত যি ছবি দেখাইছে সেইবোৰ সেই ঠাইতে আছে নে নাই চেক কৰক। গতিকে এইখনে আপোনাক জাষ্ট অলপ সহায়হে কৰিব, কিন্তু সকলোবোৰ কাম আপোনালোকে নিজৰ চকুৰে চাই জানি বুজিহে কৰিব। AIৰ সহায়ত কোনো কাম নকৰিব। মই কেতিয়াও কোৱা নাই যে AIৰ সহায়ত আপোনালোকে চেঞ্চাছৰ কাম কৰক। গতিকে এইখিনি কথা সদায় মনত ৰাখিব। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।